এয়া চাহ খেতিৰ বাবে নতুন প্ৰডাক্ট এটি ইউজ কৰিছোঁ। দেখিব এতিয়া নতুন নতুনকৈ সংযোগ কৰা হৈছে। হা কি ঠিক আছে আমাৰ বাগান চাই বাগান আমাৰ নতুনকৈ ফিচাৰী সংযোগ কৰিছোঁ। এয়া বৰালি মাছে পাৰ হ'বলৈ বিচাৰিছোঁ। এইপিনে হৈছে নতুনকৈ সংযোগ কৰা নাৰ্চাৰীৰ কাৰণে থৈছোঁ। এনেকৈ নাৰ্চাৰী এখন খুলিম বুলি ভাবিছোঁ। চাহ গছৰ ডাল এটা থৈছোঁ এইবিলাকে দেখিছে। এখিলা পাতৰ পৰা এটা পুলি সংযুক্ত কৰিব পাৰিম আমি। দেখিছে চাহৰ কলি, এই কলিটোৰ পৰাই এটি চাহ পুলি প্ৰস্তুত কৰিবলৈ সাজু হৈ আছোঁ আমি। দেখিছে ইয়াতে চাহ পুলি প্ৰস্তুত কৰিবৰ কাৰণে নাৰ্চাৰী খুলিব লৈছোঁ। নাৰ্চাৰী চাহ খেতিৰ বাবে, যিহেতু বাগানখন এটা পুলিৰ পৰাই হয়। এটা পুলি পচাই প্ৰথম পৰ্যায়ৰ পৰা এইটোৱে প্ৰাইমেৰী স্কুল বুলি ক'ব লাগিব। ইয়াতে চাহ পুলি গুজি পুলি পচাই ৰোপণ কৰা হয়। সেইটোতে দেখিছে বাগান তেনেকৈ প্ৰস্তুত কৰি বাগান খুলিছোঁ আমি। জীৱন যুদ্ধত নামি সফল হ'বৰ বাবে বিচাৰি আছোঁ। কিমান দূৰ পাওঁ কৰ্ম কৰি গৈ আছোঁ। কৰ্মই ধৰ্ম এই কথাষাৰি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। একে দেখুৱালোঁ। ভিডিঅ'টো ভাল পালে অকণ মৰম কৰিব, চেনেহ কৰিব, তাকে ক'লোঁ। কৰ্মই জীৱন, কাম কৰিলেহে খাবলৈ পাম, কাম নকৰিলে খাবলৈ নাপাম। তাই এটি পৰ্যায় আগবাঢ়িব লৈছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।